ইমান এটা বৃহৎ অনুষ্ঠান সমগ্ৰ কামপুৰবাসী ৰাইজে এই অনুষ্ঠানটি আৰম্ভ কৰিছিলে। এনেকুৱানো ব্যক্তি এই সমাজত আছেনে বাৰু? চাওকচোন আপোনালোকে কি কৰি পেলালে। কিমান কষ্ট হয় জানেনে? এটা অনুষ্ঠান পাতোতে কিমান কষ্ট হয় জানেনে? অনুষ্ঠান এটা গঢ় দিয়াটো বৰ ডাঙৰ কথা, ধ্বংস কৰাটো খুব কম সময়ৰ কাৰণে ধ্বংস কৰি দিব পাৰে। কিমান আন্তৰিকতাৰে গোটেই কামপুৰবাসী ৰাইজে এটা অনুষ্ঠান পাতিছে, কিন্তু কম কওক। মই তেখেতসকলকো কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, অনুষ্ঠান এটা জীয়াই থাকিবলৈ দিয়ক। যিসকল ব্যক্তিয়ে আজি এই কামখিনি কৰিলে তেখেতসকলক মই প্ৰাৰ্থনা জনাইছোঁ, ভগৱানে তেখেতসকলক সুমতি দিয়ক যাতে ৰাজহুৱা অনুষ্ঠানবোৰ ধ্বংস কৰিব নালাগে। প্ৰশাসনেনো কি কৰিব? কোনে জ্বলালে কেনেকৈ গম পাব? প্ৰশাসনে বিচাৰ কৰিব। আমি তেখেতসকলক আমি অনুৰোধ জনাম যে প্ৰশাসন এটা মেচৰ কাঠি দি জ্বলাইছে না, এটা আমাৰ ভেলাঘৰ। গতিকে প্ৰশাসনে কেনেকৈ গম পাব এই বিষয়টো? গতিকে প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে এনেকুৱা দুষ্কৃতিকাৰী যদি তেখেতসকলে পায় এটা বিচাৰ কৰিব লাগে আৰু। কিন্তু এটা কথাই মই বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে যিসকল ব্যক্তিয়ে এই কাৰ্যভাগ কৰি গৈছে তেখেতসকলে যাতে এনে কাৰ্য আৰু সম্পাদন নকৰে। তেওঁলোকৰ সংসাৰ আছে চাগৈ, তেওঁলোকৰ মাক দেউতাক আছে, তেওঁলোকৰ চাগৈ যিসকলে আজি এই অনুষ্ঠানটো উপভোগ কৰিবলৈ আহিছিল তেনে কোনোবা ব্যক্তিয়েইতো কৰি থৈ গৈছে। মই বিনম্ৰভাৱে তেখেতসকলক অনুৰোধ জনাইছোঁ। গতিকে অত্যন্ত দুখ পাইছোঁ। বহুত কষ্ট কৰি আজি এমাহ ধৰি এই 100 বিঘা মাটিৰ ভোগালীৰ ফিল্ডখনত খোজ কাঢ়োঁতে আমাৰ ভৰিৰ ধূপ উঠি গৈছে। তথাপিও ৰাইজক আমি এখন ভোগালী আনন্দ দিবলৈ বিচাৰিছোঁ। গতিকে মই বিশেষ নকওঁ আৰু সকলোকে মই এটা কথাই প্ৰাৰ্থনা জনাইছোঁ যে এনে দুষ্কাৰ্য আৰু পুনৰ কোনেও নকৰে। অনুষ্ঠান এটা জীয়াই থাকিবলৈ দিয়ক। কামপুৰবাসী ৰাইজৰ সকলোৰে হৈ তেখেতসকলক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।